ৰাজ্যবাসীৰ বাবে এটা বহুত জৰুৰী খবৰ 1 জানুৱাৰীৰ পৰা বন্ধ হৈ যাব হোৱাটছআপ প্ৰায় মোবাইল ফোনত বন্ধ হ'ব হোৱাটছআপ আজিৰ প্ৰতিবেদন বহুত জৰুৰী জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈ চাওক হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে 1 জানুৱাৰীৰ পৰা এইসমূহ স্মাৰ্টফোনত নচলিব হোৱাটছআপ ফেচবুক আৰু ইনষ্টাগ্ৰাম কোনবিলাক মোবাইল ফোনত কোনবিলাক স্মাৰ্টফোনত আপোনাৰ হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম চলা বন্ধ হৈ যাব তাৰ এক ডাঙৰ তালিকা প্ৰস্তুত কৰিছে মেটাই আপোনালোকৰ মাজত উপস্থাপন কৰিম ভিডিঅ'টো অলপ স্কিপ নকৰিব লগতে এই ভিডিঅ'টো আপোনাৰ পৰিয়ালবৰ্গৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিও আপোনাৰ স্মাৰ্টফোনটো এই তালিকাত আছে তেন্তে আপুনি ইয়াক আপগ্ৰেড কৰাৰ প্ৰয়োজন মেটাৰ এই মেছেজিং প্লেটফৰ্মত 31 ডিচেম্বৰ 2024 ভিতৰত প্ৰায় 20টা স্মাৰ্টফোনত কাম নকৰিব হোৱাটছআপৰ ক্ষেত্ৰখনত বিশ্বজুৰি 295 মিলিয়নৰো অধিক ব্যৱহাৰকাৰী আছে মেটাৰ ইনষ্টাণ্ট মেছেজিং প্লেটফৰ্মৰ দুনিয়াত আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয় কোম্পানীয়ে ইয়াৰ বাবে নতুন ফিচাৰ আৰু সিকিউৰিটি আপডেটৰ সময়ে সময়ে জাৰি কৰি থাকে শীঘ্ৰে হোৱাটছআপে কেইবাটাও মডেলৰ পুৰণি স্মাৰ্টফোনত কাম নকৰিব অৰ্থাৎ এই তালিকাত থকা মোবাইল ফোনসমূহ নচলিব হোৱাটছআপ যদিও আপোনাৰ স্মাৰ্টফোনটো এই তালিকাত আছে তেন্তে আপুনি ইয়াক আপগ্ৰেড কৰাৰ প্ৰয়োজন মেটাৰ এই মেছেজিং প্লেটফৰ্মত 31 ডিচেম্বৰ 2024 ভিতৰত পিছত প্ৰায় 20টা স্মাৰ্টফোনত কাম নকৰিব আহক জানো এই স্মাৰ্টফোনসমূহৰ বিষয়ে 1 জানুৱাৰীৰ পৰা নাহিব মেছেজ 1 জানুৱাৰীৰ পৰা ব্যৱহাৰকাৰীয়ে এই স্মাৰ্টফোনত হোৱাটছআপৰ জৰিয়তে মেছেজ কৰিব নোৱাৰিব আৰু মেছেজ ৰিচিভ কৰিব নোৱাৰিব হোৱাটছআপে অধিক পুৰণি এণ্ড্ৰইড স্মাৰ্টফোনত কাম নকৰিব হোৱাটছআপে অধিক পুৰণি এণ্ড্ৰইড স্মাৰ্টফোনত কাম নকৰিব এই স্মাৰ্টফোনসমূহ আজিৰ পৰা 10 বছৰ পূৰ্বে লঞ্চ হৈছিল হোৱাটছআপে 2013 চনত লঞ্চ হোৱা এণ্ড্ৰইড কিটকেট আৰু তাৰ পূৰ্বে এণ্ড্ৰইড অপাৰেটিং সিস্টেমৰ বাবে নিজৰ সাপোৰ্ট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই অপাৰেটিং সিস্টেমৰ স্মাৰ্টফোনত 31 ডিচেম্বৰলৈকে হোৱাটছআপে কাম নকৰিব হোৱাটছআপৰ উপৰি মেটাৰ আন প্লেটফৰ্ম যেনে ফেচবুক আৰু ইনষ্টাগ্ৰামো এই স্মাৰ্টফোনত কাম কৰা বন্ধ কৰিব মেটাই এই সিদ্ধান্ত ডিভাইচৰ সিকিউৰিটিক লৈ কৰিছে নতুন প্ৰযুক্তি অহাৰ পিছত পুৰণি প্ৰযুক্তি আপগ্ৰেড কৰাৰ প্ৰয়োজন হয় পুৰণি অপাৰেটিং সিস্টেমত প্ৰয়োজনীয় সিকিউৰিটি কেপেবল নাথাকে যাৰ বাবে হেক কৰা সহজ হৈ পৰে এনে অৱস্থাত ব্যৱহাৰকাৰীয়ে স্মাৰ্টফোনত আপগ্ৰেড কৰাৰ প্ৰয়োজন হয় অৱশ্যে এণ্ড্ৰইড কিটকেটত কাম কৰা স্মাৰ্টফোনৰ সংখ্যা খুবেই কম যাৰ বাবে ইয়াৰ প্ৰভাৱ অধিক সংখ্যক হোৱাটছআপ ব্যৱহাৰকাৰীৰ ওপৰত নপৰিব এইসমূহ হোৱাটছআপত কাম নকৰিব মই আপোনালোকক এই ডিভাইচ কেইটাৰ গাই শুনাই দিছোঁ যিকেইটাত আপুনি এতিয়াৰ পৰা 31 ডিচেম্বৰ পিছত অৰ্থাৎ 1 জানুৱাৰীৰ পৰা ব্যৱহাৰ নকৰিব Samsung Galaxy S3 Galaxy Note 2 Galaxy AC3 Galaxy S4 mini Samsungৰ ডিভাইচ এইকেইটা আছে যিকেইটা মডেল নম্বৰ আপোনালোকক গাই শুনাই দিছোঁ Galaxy S3 Galaxy Note 2 Galaxy AC3 Galaxy S4 mini এইকেইটা ডিভাইচৰ ভিতৰত যদি আপোনাৰ হাতত এটা ডিভাইচ আছে তেনেহ'লে আপুনি আপগ্ৰেড কৰক নাইবা বেছি বেলেগ এটা কিনক অন্যথা আপোনাৰ মোবাইলত হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব মটৰলাৰ বহুত কেইটা ফোন আছে Moto G 5 Gen Razer HD Moto E 2024 এইকেইটাত আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাটছআপ মটৰলা ডিভাইচ কেইটা হৈছে Moto G 5 জেনেৰেশ্যনৰ তাৰপিছত Razer HD Moto E 2014 এইকেইটাত আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব হোৱাটছআপ HTC এটা পুৰণা ব্ৰেণ্ড 1X Plus Desire 500 Desire 601 এইকেইটা HTCৰ ফোনত আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব আপোনাৰ হোৱাটছআপ ইয়াৰ লগতে LGৰ বহুত কেইটা ফোন আছে যেনিবা Optimus G Nexus 4 G2 mini L90 এইকেইটা LG পুৰণা ফোন এইকেইটাতো আপুনি হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব ইয়াৰ লগতে Sonyৰো বহুত কেইটা ফোন আছে যেনিবা Xperia Z Xperia SP Xperia T Xperia V এইকেইটাত আপুনি কল চলাব নোৱাৰিব হোৱাটছআপ গতিকে অতি শীঘ্ৰে এইকেইটা ডিভাইচৰ পৰা যিকোনো ডিভাইচ যদি আপোনাৰ হাতত আছে তেনেহ'লে আপগ্ৰেড কৰাৰ প্ৰয়োজন আহি পৰিছে অন্যথা আপোনাৰ হাতত আপোনাৰ মোবাইলত হোৱাটছআপ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধু বান্ধৱীসকল এনেবোৰ ইনফৰ্মেটিভ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ টিচিং গুৰু আসাম ইউটিউব চেনেলটোৰ লগতে ফেচবুক পেজটো ফলো কৰি ৰাখিব লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ